ফ্ৰেন্ডছ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। ময়ো ঠিক ঠাকেই আছোঁ। আজি কোনো ধৰণৰ ভ্লগ বনোৱা নাই। আজি মই এটা ভিডিঅ' আপোনালোকক এটা কথা জনাবৰ কাৰণে জাষ্ট ভিডিঅ'টো কৰিলোঁ। কাৰণ আপোনালোকে মোক সকলোৱে কমেণ্টত সুধি আছে যে কিবা ভিডিঅ' কিয় দিয়া নাই, আৰু বহুত দিন হ'ল মই ভিডিঅ' নাই দিয়া। আৰু আগৰ ভিডিঅ'বিলাক মই বহুত লেটকৈ দিছিলোঁ। তেতিয়া সুধিছিলে যে কিবা এইটো, কাৰণ বাৰ লগত মোৰ এটা ভিডিঅ' কৰা আছিলে গুৱাহাটীত যাওঁতে। তেতিয়া বায়ে আগতে দিলে, মই বহুত দিন পিছত এইটো ভিডিঅ' দিছিলোঁ। তাৰপিছত মোক কমেণ্টত সুধিছে বা ইমান দিন পিছত যে দিলা, কাৰণ মই ভিডিঅ'টো দিছা আপলোড। তো মই কমেণ্টত একো ক'ব পৰা নাছিলোঁ, কাৰণ ইমানখিনি লিখিব নোৱাৰি। সেইটো কাৰণে ভাবিছোঁ আৰু আপোনালোকক এটা ভিডিঅ' কৰি কথাবোৰ জনাই দিওঁ, কাৰণ মই ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজি ভিডিঅ'টো মই গাড়ীৰ পৰাই কৰিছোঁ, কিয় কৰিছোঁ সেইটোও আপোনালোকক কৈ দিওঁ। আৰু কাৰণ কথাটো হ'ল কি, মই পাঠশালাত আছিলোঁ এমাহ, মোটামুটি মোৰ এমাহে হ'ব হ'ল। আজি 26 ডেজ হ'ল মই পাঠশালাত আছিলোঁ মাহঁতৰ ঘৰত। যিহেতু আপোনালোকে জানে মোৰ মাৰ ঘৰ পাঠশালাত হয়। কাৰণ মই তাত থকা ইমান দিন মই মাজে মাজে ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'বিলাক হৈছে মোৰ আগতে কৰি থোৱা। মই নৱেম্বৰ, এইটো আজি নৱেম্বৰৰ 30 হয়, 30 তাৰিখে এইটো ভিডিঅ' কৰি জাষ্ট আপোনালোকক এটা কথা জনাবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। এইটো কাৰণে লগে লগে মই আপলোডো দি দিম। আৰু মই নৱেম্বৰৰ 1 তাৰিখ, অক্টোবৰৰ 29ত লাষ্ট ভিডিঅ' কৰিছিলোঁ। 29ত লাষ্ট ভিডিঅ' কৰিছিলোঁ। তাৰপিছত মই আজিলৈকে কোনো ধৰণৰ নতুন ভিডিঅ' কৰাই নাই। এমাহে হ'ব হ'ল একো ভিডিঅ' কৰা নাই। যি আপোনালোকে আগতে দেখিছে ভিডিঅ'বিলাক, সেই আগতে কৰি থোৱা, এডিট কৰি থোৱা আছিলে। সেইটো কাৰণে মই, যিহেতু চেনেল এটা আছে, ভিডিঅ' মাজে মাজে দি থাকিব লাগিব, আৰু দি থাকিব লাগে কাৰণে মই ভিডিঅ'বিলাক লেটকৈ হ'লেও এটা দুটা ভিডিঅ' এনেকৈ দি আগতে কৰি থোৱাৰ কাৰণে দি দিছিলোঁ। এতিয়া আগতে কৰি থোৱা ভিডিঅ' নাই, সেইটো কাৰণে এইকেইদিন মই ভিডিঅ' দিবও পৰা নাই একেবাৰে। আজি ভাবিছোঁ এইটো কাৰণে কথাবোৰ আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিওঁ। কাৰণ কমেণ্টো আহিছে, কমেণ্টত ইমান লিখিবলৈ নোৱাৰি, ইমান কেনেকৈ কি বুজাম, আপোনালোকে বুজিও নাপাব। সেইটো কাৰণে, কাৰণ মই এতিয়া কাৰণটো কওঁ যে মই কিয় ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ। আৰু মই পাঠশালাত এমাহ ধৰি আছিলোঁ, কাৰণ মোৰ আইতা ঢুকাইছিলে। যিহেতু আপোনালোকক মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে মোৰ ঘৰত গৈছিলোঁ, মোৰ আইতাৰ অসুখ হয়। সেইটো কাৰণে মই ঘৰত যোৱাৰ পিছত কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ তেতিয়া আহোঁতেও। আৰু সেই আইতা মোৰ পাঠশালাৰ আইতা, য'ত নেকি ভিডিঅ'ত আপোনালোকে আজিলৈকে দেখা নাই। মই পিছত আপোনালোকক ফটো দি দিম, তেতিয়া আপোনালোকে নিশ্চয় দেখা পাব। আইতা ঢুকালে মোৰ আজি 29 হ'ল। অহাকালি এমাহ হ'ব আইতা ঢুকুৱা। আজি মই আহিলোঁ ঘৰৰ পৰা, ঢুকুৱাৰ পৰা মই ঘৰতে আছিলোঁ আজি। কাৰণ আহিলোঁ, কাৰণ ইয়াতে 31st হ'ব। যিহেতু মই এইবাৰ আপোনালোকে জানেই মোৰ বিয়া হোৱা বেছি দিন হোৱা নাই, নতুন ঘৰ এখনলৈ আহিছোঁ। সেইটো কাৰণে 31st ঘৰলৈ আহিবই লাগিব, নহ'লে মই নাহিলোঁহেঁতেন। আৰু থাকিলেও বহুত দিনে থাকিলোঁ, এমাহ থাকিয়ে দিলোঁ তাত, গোটেই এমাহটো। সেইটো কাৰণে মই আপোনালোকক জনাই দিওঁ, যিহেতু আইতা ঢুকাইছিলে। সেইটো কাৰণে মই তাত কোনো ধৰণৰে ভিডিঅ' বনোৱা নাই। আৰু ঘৰততো এইটো কথা ক'বলৈ, ঘৰত ভিডিঅ' বনাবলৈ ভাল লগা নাই। সেইটো কাৰণে ভাবিছোঁ গাড়ীত আহোঁতে আজি আপোনালোকক জনাই দিওঁ কথাটো। আৰু আগলৈ পাৰিলে, এতিয়া ঘৰ আহিছোঁ যিহেতু, মই এতিয়া বিশ্বনাথ চাৰিআলি গৈ আছোঁ। বিশ্বনাথ চাৰিআলি গৈ পেলাই নতুন নতুন ভিডিঅ' বনাম আপোনালোকক। ভিডিঅ' আৰু ৰেগুলাৰ নাপালেও মাজে মাজে ভিডিঅ' পাব, কাৰণ মই আগৰ পৰাই ৰেগুলাৰ ভিডিঅ' দিব, কি ভিডিঅ' কৰিম এনেকৈ ভবা নাযায়। আৰু এতিয়া কৰিব ষ্টাৰ্ট কৰিছোঁ। আৰু কেনেকৈ ষ্টাৰ্ট কৰি মই আজি ভিডিঅ'টো কৰোঁতে কিমানবাৰ ৰিটেক কৰিছোঁ, বহুত দিন ভিডিঅ' বনোৱা নাই। আৰু তেনেকৈ হঠাৎ বনালে কিবা অকণমান তেনেকুৱা হয়। আৰু আইতা ঢুকোৱাৰ কাৰণে মই একেবাৰে ভিডিঅ' একোৱে কৰা নাই, কাৰণ একেবাৰে ভাল নালাগে। আইতাৰ যিহেতু বয়সো হৈছিলে, বেমাৰ হৈ আছিলে 2 মাহমান ধৰি। আইতাৰ একেবাৰে বেমাৰ, বিচনাত পৰি আছিলে। সেইটো কাৰণে, আৰু বয়স হৈছিলে আইতাৰ, একেবাৰে বুঢ়াও নহয় যে, আৰু তথাপিও ইমান সেও নহয়, অলপ বয়স এটা হৈছিলে, এটা এজ হৈ গৈছিলে। সেইটো কাৰণে ঘৰত সিমান বেয়া চিটুৱেশ্যনো বুলি ক'ব নোৱাৰোঁ, যিহেতু মানুহ এজন ঢুকাৰ পিছত বেয়া হয়। কিন্তু আইতা যিহেতু অকণমান বয়স, আমি আগৰ পৰা তথাপিও জানোৱেই, আমি 15 দিন এমাহ আগৰ পৰা গম পাওঁ যে আইতা আৰু নাথাকে বুলি, কাৰণ ডক্টৰে কৈ দিছিলে। সেইটো কাৰণে, আৰু তেনেকৈ আইতা ঢুকাল। আৰু সেইটো কাৰণে আপোনালোকক জনাই দিলোঁ কথাটো, যে ইমান দিন কিয় ভিডিঅ' দিয়া নাই। এইটো কাৰণে মই ইমান দিন ভিডিঅ' দিয়া নাই। আৰু মাজতে যিখিনি ভিডিঅ' দিছিলোঁ, মই সেই 29ৰ আগত কৰা ভিডিঅ'বিলাকেই এডিট কৰা আছিলে, তেনেকৈ মই ভিডিঅ' দিছোঁ। আৰু অক্টোবৰৰ 30 তাৰিখৰ পৰা মই আজি নৱেম্বৰৰ 29 হয়, আজি এইটো ভিডিঅ' কৰিলোঁ। মাজতে মই এটাও ভিডিঅ' নাই কৰা, সেইটো কাৰণে দিব পৰা নাই। সেইটো কাৰণে আপোনালোকক কথাটো জনাই দিলোঁ। আৰু আজি এইখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। পিছত আৰু ভ্লগ বনাবলৈ ট্ৰাই কৰিম চাৰিআলিলৈ গৈ। আজিলৈ ইমানে। আপোনালোক সকলোৱে ভালে থাকক। আৰু নতুন বছৰ আহি আছে, নতুন বছৰত সকলোৱে যাতে ভালে কুশলে থাকে, সেয়াই কামনা কৰিলোঁ। আৰু যিহেতু মানুহ ঢুকুৱাজন বাৰু ঢুকাই গ'ল, যিহেতু আমি যিবিলাক আছোঁ সেইবিলাকে যাতে এতিয়া আমিও থাকোঁ, আৰু আপোনালোকে ভালে থাকে, সেয়াই কামনা কৰিলোঁ। আজিলৈ বাই।
আৰু এয়া হৈছে মোৰ আইতা, মানে এয়া মোৰ বিয়াৰ ফটো। আইতাই বেছি কাকোৱে কষ্ট নিদিয়াকৈ আমাক এৰি গুচি গ'ল, কাৰণ মোৰ যেতিয়া বিয়া হোৱা মোৰ মাৰ্চত হৈছিলে, মাৰ্চৰ ফটো হয় আইতাৰ। আৰু আইতা তেতিয়া খোজকাঢ়ি চলি ফিৰি আছিলে। এতিয়া তাৰপিছত হঠাৎ বিচনাত পৰিলে, কঁকালৰ বিষ হয় তেনেকৈ বিচনাত পৰিলে, আৰু 2-2.5 মাহ ধৰি বিচনাত পৰিলে। তেনেকৈ আৰু কিবা কিবি ঢেৰ বেমাৰ ওলাই পেলাই আইতা আমাক এৰি গুচি গ'ল। এয়া তেতিয়া আৰু মানে হঠাৎ আৰু আমি জানিছিলোঁ ঢুকাব বুলি। যেতিয়া বিচনাত পৰিব 2-2.5 মাহ হ'ল, তাৰ আগে ডক্টৰে আমাক ক'লে যে কি আৰু নাথাকে, বেছি হেৰি কৰি লাভ নাই, যি খাবলৈ মন যায়, যি কৰিবলৈ মন যায় কৰিব দিয়ক। সেয়াই আমি কৰিলোঁ, আৰু হঠাৎ আমাক এদিন আইতা এৰি গুচি গ'ল। কথাটো জনোৱাৰ কাৰণে একো বেলেগ মিনিং নকৰিব, এয়া এইখিনি।